নমস্কাৰ ৰশ্মিস কিচনলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি আমি বনাব লৈছো কলডিল ফুলৰ পকৰি। তেন্তে আহকচোন চাও কেনেকৈ বনালো। প্ৰথমে ফুলৰ মাজত থকা গৰ্ভকেশডাল লতৰাই লম, যিডাল টান অংশ সেইডাল। যদি এডালৰ সৈতে পকৰি বনাও তেন্তে খাবলৈ অলপ তিতা হয়। এতিয়া 1 প্লেট ফুলৰ বাবে 3 চামুচ বেসন লৈছো, 1 চামুচ জলকীয়া পাউডাৰ, আধা চামুচ হালধি, নিমখ সোৱাদ অনুসৰি আৰু বেকিং পাউডাৰ অকণমান। এতিয়া এই সকলোখিনি আন্দাজমতে পানী দি ভালদৰে ডাঠকৈ গুলি লম। ঠিক এই ধৰণে। এতিয়া এখন কেৰাহীত পকৰিখিনি ডুব যোৱাই ভাজিব পৰাকৈ তেল দি দিছো। এতিয়া কলডিলৰ ফুলখিনি বেসনৰ মিশ্ৰণটোত লেটিয়াই তেলত ৰঙচুৱা হোৱাকৈ ভাজি লম। এই পকৰিবিধ খাবলৈ বহুত ভাল হয়, বিশেষকৈ আবেলি চাহৰ লগত, ভাতৰ লগতো খাব পাৰি। সৰু ল'ৰা-ছোৱালীবিলাকে পঢ়াৰ সময়ত ইটো সিটো খাব বিচাৰে, এনেদৰে বনাই খুৱাবচোন, তেওঁলোকে নিশ্চয় ভাল পাব। এইখিনি ফ্ৰাই হৈ গৈছে, বাকি থকা ফুলখিনি এতিয়া ফ্ৰাই কৰি ল'ম। আপোনালোকে ঘৰত বনাই খাই চাব, নিশ্চয় ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। ধন্যবাদ।